নমস্কাৰ, মই মোৰ PSK টিচিং লাইভ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি দ্য ফান ডে হেড লেচনটোৰ চতুৰ্থ খণ্ডলৈ আহিছোঁ। দ্য ইন্সপেক্টৰ হেড স্মাইল আফটাৰ হি ৱাজ ফিনিছড এণ্ড পেটেড মাৰ্গিজ হেড। সেই ইন্সপেক্টৰজনে মেকানিকেল টিচাৰজনক ভাল কৰাৰ পিছত হাঁহি এটা মাৰিলে আৰু মাৰ্গীৰ মূৰটো থপিয়াই দিলে। হি ছেইড টু হাৰ মাদাৰ, তেওঁ তাইৰ মাকক কৈছিল, ইটছ নট দ্য লিটিল গাৰ্লছ ফল্ট, মিছেছ জন্স, এইটো সেই সৰু কণমানি ছোৱালীজনীৰ ভুল নহয়। আই থিংক দ্য জিঅ'গ্ৰাফী ছেক্টৰ ৱাজ গিয়াৰ্ড এ লিটিল টু কুইক। মই ভাবোঁ সেই জিঅ'গ্ৰাফী খণ্ডটো অকণমান স্পীড কৰি থৈ দিছে। দ'জ থিংছ হেপেন ছামটাইমছ, এইবোৰ মাজে সময়ে হৈয়ে থাকে। I have slowed it up an average 10 years level. মই এতিয়া সেইটো 10 বছৰ বয়সৰ ল'ৰা ছোৱালী লেভেলত কৰি দিলোঁ। Actually, the overall pattern of her progress is quite satisfactory. তাই যিটো প্ৰগ্ৰেছ বা যিটো পঢ়াৰ অগ্ৰগতি সেইটো সন্তোষজনক। And he patted Margie's head again. আৰু পুনৰবাৰ সেই ইন্সপেক্টৰজনে মাৰ্গীৰ মূৰটো লাৰি দিলে। মাৰ্গী was disappointed. মাৰ্গী বৰ অসন্তোষজনক আছিল। She had been hoping they would take the teacher away altogether. তাই আশা কৰিছিল সেই যান্ত্ৰিক শিক্ষকজনক তেওঁৰ লগত লৈ যাব। They had once taken Tommy's teachers away for nearly a month. কাৰণ সিহঁতে এবাৰ টমী সেই শিক্ষকজনক এমাহৰ বাবে লৈ গৈছিল। The history sector had blanked out completely. কাৰণ সেই টিচাৰজনৰ হিষ্টৰী খণ্ডটো সম্পূৰ্ণভাৱে খালী হৈ গৈছিল। So she said to Tommy, সেই গতিকে তাই টমীক কৈছিল, Why would anyone write about school? কিয় যিকোনো মানুহে স্কুলৰ বিষয়ে লিখে? আমি তাৰ পিছলৈ আহিছোঁ। Tommy looked at her with very superior eyes. Superior মানে বেছি জনা। টমীয়ে তাইলৈ বেছি জনাৰ দৰে চাই কৈছিল, Because it's not our kind of school. এইখন আমাৰ ধৰণৰ স্কুল নহয়, stupid, মূৰ্খ. This is the old kind of school. এইখন হৈছে অতি পুৰণা ধৰণৰ স্কুল. That they had hundreds and hundreds of years ago. এইখন শ বছৰ আগৰ। He added loftily, pronouncing the word carefully. Loftily মানে হৈছে গৰ্বিত ভাৱত। সি শব্দটো সাৱধানেৰে গৰ্বত কৈছিল, centuries ago, শ বছৰ আগৰ। Margie was hurt. মাৰ্গীয়ে দুখ পাইছিল। Well, I don't know what kind of school they had all that time ago. ভাল, কিন্তু মই নাজানো সেই সময়ত কেনেকুৱা ধৰণৰ স্কুল আছিল। She read the book over his shoulder for a while. তাই সেই কিতাপখন তাৰ কান্ধৰ ওপৰেদি খন্তেক সময়ৰ বাবে পঢ়িছিল। Then said, আৰু তাৰপিছত কৈছিল, Anyway, they had a teacher. যিয়ে নহওক সিহঁতৰ এজন শিক্ষক আছিল। Sure, they had a teacher. হয়, নিশ্চয়ভাৱে তেওঁলোকৰ এজন শিক্ষক আছিল। But it was not a regular teacher. কিন্তু সেইজন সেই ৰেগুলাৰ টিচাৰ নহয়। It was a man. সেইজন এজন মানুহ আছিল। ৰেগুলাৰ টিচাৰ মানে কি বুজাইছে? যান্ত্ৰিক শিক্ষকজনক বুজাইছে। A man, এজন মানুহ। How could a man be a teacher? কেনেকৈ এজন মানুহ শিক্ষক হ'ব পাৰে? Well, he just told the boys and girls things. হয়, তেওঁ কেৱল ল'ৰা ছোৱালীবোৰক কৈছিল আৰু কিছুমান বস্তু দিছিল, and gave them homework, আৰু হোমৱৰ্ক দিছিল। হোমৱৰ্ক মানে গৃহকাৰ্য, and asked them question, আৰু প্ৰশ্ন সুধিছিল। ধন্যবাদ। আজিলৈ ইমানে। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।